নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আজি আমি গৈ আছোঁ এটা বিউটি প্ৰেজেণ্টলৈ, নৰ্থ ইষ্ট মম এণ্ড ডটাৰ ছিজন 2 আৰু তাত জইন কৰিছে মোৰ বায়ে। গতিকে এটা ধুনীয়া মমেণ্ট, এটা ধুনীয়া প্ৰেজেণ্টত আমি গৈ আছোঁ। গতিকে ভাবিলোঁ কি এটা ব্লগ ষ্টাৰ্ট কৰি দিওঁ আজি গোটেই দিনটো, আৰু কেনেকৈ কি কৰিম, আমি কেনেকৈ ৰেডি কৰিছোঁ, কি কৰিছোঁ, সেই সকলোখিনি অলৰেডি আমি ড্ৰেছটো ৰেডি কৰিলোঁ। তাই যিটো পিন্ধিব সেইখিনি, আৰু বাকী কি হয় মেকআপ চেকআপ সেইখিনি কৰিবলৈ আছে, সেইখিনি কৰিমগৈ। আৰু বাকী এতিয়া মই প্ৰথমতে যাম বাৰ ঘৰলৈ। বাৰ ঘৰত গৈ পেলাই তাইক ৰেডি কৰাব লাগিব। গতিকে বহুতখিনি কাম আছে। গতিকে বলক বেছি দেৰি নকৰি আজি ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহি আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব, আৰু কেনেকুৱা হৈছে জনাব প্লিজ, আৰু কমেণ্ট কৰিব, আৰু লাইক কৰিবলৈ নাপাহৰিব প্লিজ 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 প্লিজ, ফ্ৰীতে সকলোবোৰ। গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ অকণমান দেৰি নকৰাকৈ। তো গাইজ মই আহি পালোঁ বাৰ ঘৰত, আৰু আহি পাই মোক অকণমান কিবা এটা চিলাবলৈ দি থোৱা হৈছিলে, কিন্তু মই নিচিলালোঁ। মোৰ মেচিন অকণমান খেলি মেলি কাৰণে আহি পালোঁ, কিন্তু মই নিচিলাৰ কাৰণে গালিও খাইছোঁ। আৰু এতিয়া মই মডেলে দেখিছে এই মুখত ফেচপেক লগাই মেলি তাই কামত লাগি গৈছে, অকণমান ঠিক ঠাক কৰিবলৈ দি দিছোঁ। মই চিলাম বাৰু। বাকী এয়া আমাৰ মডেল আজি। वाह 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 क्या सुंदर मॉडल है मेरी प्यारी सी बहन, कितना सुंदर है और कितना कमीना है। वाह 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 सुंदर बहना। মডেল ফেচপেক লগাই চিলাই নিদিয়া নাই, টুপিটো ফালটো এটা নিজে চেষ্টা চলাইছোঁ। চিলাই নিদিলোঁ এয়া, আৰু চিলাইছোঁ এতিয়া। আহি মডেলে নিজৰ নিজে চিলাবলগীয়া হৈছে, সময় নাই মডেল। এয়া আমাৰ ধুনবাই টাই আহোমসকলৰ ওপৰত যে মাৰে ফাৰু, সেইটো চিলাই আছে। মূৰত মাৰে, এইটো ছাইডত মাৰে। আপোনালোকে লাগিলে কেতিয়াবা ধুনবাক ক'ব পাৰে চিলাবৰ কাৰণে। আপোনালোকক বনাবলৈকে শিকাই দিছোঁ। চাওক এনেকৈ কাপোৰ, এইটো ছাইডকেইটা মই চিলাই লৈছোঁ। এইটো কেনেকৈ বনাইছোঁ সেইটো দেখুৱাম। এইটো এনেকৈ কৰিব, ফল্ড কৰিব, এইটো ফল্ড কৰিব, তেনেকৈ ফল্ড কৰি কৰি গৈ থাকিব। এইটো হৈ গ'ল ফাৰু ছাইডৰ। এইটো হাতেৰে লগাবি। কক মানুহ, তুমি কি কৰিছা? স্মাইল কৰি দিয়া। ৰিঞ্জি নাযায়। এয়া আজি আমাৰ মডেলে কাপোৰ ৰেডি কৰি আছে, আইৰণ কৰি আছে নিজৰ কাপোৰ নিজে, আৰু পূৰা যথেষ্ট কষ্ট কৰিছে, ৰেডি কৰিছে সকলোখিনি। এমাহমানৰ আগৰ পৰা যথেষ্ট প্ৰিপেৰেশ্যন চলাই আছে, আৰু সেয়াই। এইখন মেখেলা গোটাইছোঁ, কোনখন পিন্ধো, এইখন গোটাইছোঁ, এইখন এখন চাদৰ গোটাইছোঁ, এইখন ইস্ত্ৰি কৰি আছোঁ, আৰু এইখন মেখেলা মই মানে দুযোৰহে পিন্ধিম বাৰু, কিন্তু এসোপা গোটাইছে। এইটো চোলাটো চিলাই আনিছে বাৰু। এয়া ফেডেলা হৈ আছে বোলে। জুৱেলাৰী কোনটো পিন্ধো চিলেক্ট কৰিব লাগিব। সিহঁতি দুজনী আছে ন, চিলেক্ট কৰি দিব মোক। তাৰপিছত আৰু এইখিনি এইবোৰ আনি থৈছোঁ। আনিলা নি? ভালেই কৰিলা, লগাই দিওঁ আকৌ। এই আমাৰ মণিকণ মাধৈ মালতী, এয়াই ৰিহা ইস্ত্ৰি কৰি ৰেডি কৰিছে আমাৰ মডেল। হুলস্থুল শুনি আপোনালোকে ভয় দেখাব, বহুত বেছি হুলস্থুল হৈছে, বহুত কমেডি চলি আছে ইয়াতে। একো নহয় দিয়ক। মায়ে চাহ লৈ আহিছে, আমাৰ এই
ये है मेरा मेकअप बॉक्स, इसको खोलेंगे अभी। এইটো মোৰ মেকআপ বক্স, এতিয়া কৰিম মই মেকআপ। আমাৰ মানে এডাল টাৰবান ৰেডি হৈ গ'ল, এডাল মডেল ৰেডি হৈ গৈছে। মডেলক ৰেডি কৰাই মেলি হৈ গ'ল। এতিয়া মই কৰিম নিজৰ মেকআপ। তাইক পঠিয়াই দিলোঁ মডেলক ৰেডি কৰাই মেলি। এতিয়া मैं करूँगा आपका मेकअप और अति सुंदर देखूंगा। वाह वाह वाह। গাইজ, এইটো আছিল আমাৰ মডেলৰ ফাইনেল লুক। আৰু মানে মই ভিডিঅ'টো কৰি ৰাখিবলৈ নহ'লে সেইকাৰণে ফটোকে দিছোঁ। मैंने भी अपना कल चिलिकाई लिया है, अभी मैं जाऊंगा शो पर। এয়া শ্ব'ৰ ভিতৰ চৰা সকলো ৰেডি হৈছে নিজৰ বাবে, আৰু ষ্টেজত যাবলৈও সকলো ৰেডি হৈছে। টিকলা টিকলিবোৰ কিমান ধুনীয়াকৈ ওলাই আহিছে, সকলো বহুত বেছি হুলস্থুল হৈ আছে ভিতৰ চৰাত ষ্টেজত। কন্যা সন্তান যাৰ নাম শিৰিক্সা বৰা। ধন্যবাদ। খুব জোৰকৈ জাউৰি হাত চাপৰি হ'ব লাগে, এয়াই আচলতে মাক আৰু মৰম। মোৰ নাম শ্ৰী স্বপ্নালী বৰা হাজৰিকা। মই সাংস্কৃতিক নগৰী যোৰহাটৰ জীয়ৰী, যোৰহাটৰ বোৱাৰী। মই এগৰাকী 3 বছৰীয়া কন্যা সন্তানৰো মাতৃ, লগতে ঘৰৰ গৃহিণী হয়। মোৰ অভিৰুচি হৈছে নৃত্য কৰি ভাল পোৱা, ৰান্ধি আৰু গান শুনি। আজি সন্ধিয়াটি সকলোৰে শুভ হওক। ধন্যবাদ। সকলৰ বাহিৰে বাকী অভিভাৱকসকলক আমাৰ প্ৰেক্ষাগৃহৰ ভিতৰত আসন গ্ৰহণ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এয়া আছিল সকলোখিনি মিছেছ কেটেগৰী কণ্টেষ্টেণ্ট, সকলোখিনি মিছেছ কেটেগৰী প্ৰতিযোগী। আৰু খুব ভাল লাগিছে, সকলোৱে বহুত ধুনীয়াকৈ ওলাই আহিছে, বহুত ধুনীয়াকৈ সাজি আহিছে নিজকে। এখন ঘৰৰ ইমান ব্যস্ততাৰ মাজতো, ইমান কামৰ মাজতো নিজকে ইমান ধুনীয়াকৈ এটা সময় দিছে নিজকে, এইটো দেখি ভাল লাগিছে। এই সকলোখিনি হৈছে মিছেছ কেটেগৰী কণ্টেষ্টেণ্ট। আৰু আপোনালোকেও মোৰ লগতে ভিডিঅ'টো চাই থাকক।
আছিল ছাবটাইটেল ৰাউণ্ড আৰু মই ভাল পাইছোঁ দিছ ডেজ গেম মম। আৰু এয়াই আছিল মিছেছ নৰ্থ ইষ্ট। এইসকলৰ মাজত আপোনালোকে আচৰিত হ'ব, এইসকলৰ মাজত কোনোবা টিচাৰ, প্ৰফেচাৰ, চিকিৎসক, বিজনেছ ওমেন, গৃহিণী, এই সকলোখিনি আছে। আৰু ইমান ব্যস্ততাৰ মাজত তেওঁলোকে যে এই সময়খন দিব পাৰিছে সেইটো কিন্তু যথেষ্ট ভাল লগা কথা। তেওঁলোকে এই কামটোৰ বাবে আগবাঢ়ি আহিছে, মডেলিং লাইনটো ভাল পাই তেওঁলোকে আগবাঢ়ি আহিছে, সেইটো কাৰণে যথেষ্ট ভাল লাগিছে আজি দেখি। এতিয়া নেক্সট ৰাউণ্ডৰ কাৰণে ড্ৰেছ চেঞ্জ কৰিব আৰু আমি গৈ আছোঁ ভিতৰলৈ। আৰু অকণমান মন্থিং কৰিব ভাল পাওঁ আৰু অকণমান পঢ়োঁ কেতিয়াবা। চব অকণমান অকণমান কৰা। নেক্সট কোৱা, তুমি কি হ'বা? আৰ্মি হ'ম। আৰ্মি কিয়? আৰু কিয় ভাল পোৱা? আৰ্মি হয় অঁ। দেশখনক ৰক্ষা কৰি আচ্ছা। মানুহৰ প্ৰাণ ৰক্ষা কৰিম বাবে। ধন্যবাদ তোমালোক চাৰি সুৰক্ষিত মঞ্চ। তেখেতক এক ৰাউণ্ড পিন্ধাই দিছে আৰু এয়া তেখেতক কিতাপ দিছে RS ক্ৰিয়েশ্যনৰ হৈ ৰিজু আৰু শইকীয়া। এক সুন্দৰ মুহূৰ্ত আমি তেওঁলৈ আন্তৰিক। কোন হ'ব পাৰে ছেকেণ্ড ৰানাৰ? ছেকেণ্ড ৰানাৰ্ছ আপ গোজ টু কণ্টেষ্টেণ্ট নাম্বাৰ 7। প্লিজ বিগিন। কণ্টেষ্টেণ্ট নাম্বাৰ 7 মাজলৈ যোৱা। সকলোৰ পৰা এজনৰে আশীৰ্বাদ গছক হাত চাপৰি বিচাৰিলোঁ। আৰু এয়া হৈছে মিছ কেটেগৰী কণ্টেষ্টেণ্ট। আৰু এতিয়া আছে মিছেছৰ নেক্সট ৰাউণ্ড, যিটোৰ নাম দিয়া হৈছে বসন্ত সুন্দৰী। আৰু সকলোবোৰ বসন্ত সুন্দৰীৰে ধুনীয়াকৈ সাজি ওলাইছে। চাওক।
Hey guys, ৰিজাল্টৰ টাইম আহিব ৰিজাল্ট দি আছে নাজানো কি হয় তাই চাগে পূৰা ডক হৈ আছে আমাৰ পূৰা ডক হৈ আছে দি আছে কিন্তু এতিয়ালৈকে একো হোৱা নাই First runner-up. First runner-up goes to contestant number 16. Junior Mrs. category. First runner-up পাবলৈ সক্ষম হৈছে contestant number 16. Northeast Best Mom and Angel 2022 Season Tour. Junior Mrs. category winner. Category winner পাবলৈ সক্ষম হৈছে contestant number 10. Contestant number 10. পাবলৈ সক্ষম হৈছে এগৰাকী Crown to আমাৰ Season 1 ৰ সকলো প্ৰতিযোগী হৈছে ভাল নহলহেঁতেন পুনৰবাৰ চাৰিওগৰাকী বিচাৰকৰ কাৰণে আপোনালোকৰ পৰা ধন্যবাদ জনাইছোঁ সকলোৰে হৈ মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ আমাৰ প্ৰতিযোগীসকলৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ যে তেওঁলোক সদায় এনেকৈ প্ৰতিখন মঞ্চত আমি দেখা পাওঁ আগুৱাই যাওঁ আৰু সদৌ শেষত আপোনালোক সকলোকে মই উঠাই ধন্যবাদ জনাইছোঁ আৰু আজিৰ অনুষ্ঠান ইমানতে অন্ত পৰিছে বুলি পুনৰবাৰ অন্য এখন মঞ্চত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আমাৰ ফাইনেলি ইমানখিনি কষ্ট সাৰ্থকল গালিয়া টিপতে বহি আছিলোঁ আৰু দেই কেইটা বজিলে ভিতৰতো আছে And finally, Northeast Mom and Angel Season 2 Mrs. Category উইনাৰ মোৰ বা হ'ল বহুত ৱেইট কৰিলোঁ সেইটো কাৰণে এয়া হৈছে গিফ্ট এণ্ড ক্ৰাউন খুব ভাল লাগিছে ইমান এটা ধুনীয়া মমেণ্টত এনজয় কৰিলোঁ তো গাইজ এতিয়া আমি ঘৰলৈ গৈ আছোঁ বহুত হেপী কাৰণ মোৰ বা উইনাৰ হ'ল সেইটো কাৰণে বহুত বেছি ভাল লাগিছে আপোনালোকে ভিডিঅ'টো নিশ্চয় শেষলৈকে চালে আৰু কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নিশ্চয় থেংক ইউ ছ' মাছ